খা 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 বতৰ বেয়া অকল বৰষুণহে এই কঁঠাল কাটি দিছোঁ কঁঠালকে খা দেই দুখ কৰিছ নেকি নকৰিবি দেই খাই থাক খাই থাক খাই থাক খাই থাক খাই দিলে ন খা 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 চঞ্চিলো বৰষুণ বতৰ খা পাই নাই এনেকৈ খাব লাগিব তই নাহ নি আহ বিরক্ত সাংঘাতিক দ এনেকুৱা পানীত আচলতে ঘৰত খাবলগীয়া যিবিলাক শাক পাচলি জীয়াই থাকিবনে বাৰু কওকচোন তাতে নেৰা নেপেৰা বৰষুণ আৰু অসমৰ কোনবিলাক ঠাইত এতিয়ালৈকে বৰ্তমান বৰষুণ দিয়া নাই আপোনালোকে জনাবচোন আমাৰ এইফালে বিৰাট বৰষুণ আৰু তাৰ মাজতে আকাশলংঘী মূল্য বৃদ্ধি হৈ গৈ আছে গতিকে এনে ক্ষেত্ৰত সাধাৰণ লোকসকলৰ কাৰণে কিন্তু বিৰাট জটিলতা আহি পৰে কিন্তু তেওঁ প্ৰকৃতিৰ নিয়ম অসমত যিহেতু এইখিনি খেতি কৰা সময় গতিকে বৰষুণটো দিবই গতিকে ভাবিছোঁ প্ৰকৃতিৰ নিয়ম অনুসৰি এইখিনি সময়ত প্ৰায় মাছ কাছ ওলায় চাৰিওফালে অকল পানী হৈ গৈছে দেখিছে নহয় পথাৰবিলাকত আৰু ইয়াতেই মাছ কাছ ওলাব ৰাতি হ'লে ওলাব আচলতে বেছিকৈ গতিকে আজি ভাবিছোঁ শাক পাচলিৰ মূল্য বৃদ্ধি হৈ গৈ আছে বহুত দাম খাবও নোৱাৰি গতিকে আজি ভাবিছোঁ অলপ মাছকে বিচাৰিম ৰাতিলৈ গতিকে ৱেলকাম বেক টু দ্য নেক্সট এপিছড আজি আপোনালোকক আমি দেখাম মানে চাই থাকিব যে ৰাতি মাছ ধৰিবলৈ যোৱা এটা তামাম ভিডিঅ' হ'বলৈ গৈ আছে চাকচাকীয়া হৈ যাব আজি আমি গৈ আছোঁ বৰ্তমান মাছ মাৰিবৰ কাৰণে কিন্তু মাছটো আচলতে কি ৰাতি চিকাৰ কৰে মাছটো ৰাতি চিকাৰ কৰাটোক আমাৰ এইফালে জোৰ চোৱা বুলি কয় গতিকে জোৰ চাবলৈ যাম বৰষুণত তাৰ আগতে তিতি বুৰি অলপ এদায় কাৰণ ঘৰৰ পৰা ওলাই আহোঁতে প্ৰায় বৰষুণ পাই গ'লোঁ গতিকে এতিয়া বৰ্তমান জেগাটোত সোমাইছোঁ এই ডাঙৰ এখন মিটখন লৈ আহি আছোঁ লগত মোৰ লগত যাব জানো মাছ মাৰিবলৈ যাওঁতে নমস্কাৰ কয় নেকি কি কাটিবলৈ যাম জোৰ কাটিবলৈ যাম ডাঙৰ ডাঙৰ মাছ একদম ভৰাই দিম ডাইৰেক্ট চাই থাকক তেনেহ'লে ভিডিঅ'টো মাছৰ জোৰ কেনেকৈ কাটা চলে মাছ চিকাৰ কেনেকৈ কৰে আজি ৰাতি বৰ্তমান টাইমটো কিমান হ'ল মই চাই দিছোঁ 8টা এই ঘড়ী নাই এতিয়া বৰ্তমান কি মই গৈ আছোঁ বৰ্তমান জোৰ চাবৰ কাৰণে জোৰ মানে কি আচলতে মাছ চিকাৰ কৰাটোকে আমাৰ এইফালে জোৰ চোৱা বুলি কয় বাকী কোন জেগাত কেনেকুৱা ধৰণৰ কি নাম কয় মই নাজানো কিন্তু লগতে এয়া চাওক দা ধৰাই আছে এতিয়া বৰ্তমান এই তৰোৱাল নে কি এইখন আৰু এইখন হেংদাং লৈ এতিয়া বৰ্তমান আমি জোৰ চাবলৈ গৈ আছোঁ মাছ চিকাৰ কৰিবলৈ গৈ আছোঁ আৰু মাছ কিমান পাম আজি কি কথা এইখন হেংদাংখন লাচিত বৰফুকনৰ পৰা মানে স্পেচিয়েলি খুজি আনিছোঁ আৰু জোৰ কাটিবলৈ কাৰণে যাম আৰু মাছটো কেনেকৈ চিকাৰ কৰে আপোনালোকক আমি দেখাবলৈ গৈছোঁ কিন্তু এটা খুব দুৰ্ভাগ্যৰ কথা কি ঘৰৰ পৰা ওলাই আহোঁতে আমি বৰষুণত প্ৰায় তিতিলোঁ কিন্তু তথাপিও মাছ চিকাৰ কৰিবলৈ আমি নেৰোঁ বৰ্তমান চিকাৰটো কৰিবলৈ যাবই লাগিব গতিকে আপোনালোকে চাই থাকক ভূতে পঢ়ালে কি হ'ল খাই পেলাই কি কৰিলি এইখন থকাৰ কাৰণে বাঢ়িলোঁ এই বাচিলোঁ মুড়ি হৈ এদায় এনেকুৱা কোনো জীৱ নাই আন্ধাৰ ৰাতি আহি পিনে ক'ৰবাত ভিডিঅ' বনাবৰ কাৰণে কিন্তু ভিডিঅ' লগত আমাৰ এইখন আছে চাই লওক তৰোৱাল এইখনৰ সাহসতে আহিছোঁ ভয়টো বহুত লাগে কিন্তু তথাপি আকৌ মাছটো নাখালে নোৱাৰিম যে সেইকাৰণে আহিছোঁ এটা কথা কি ঠিক ক'বই লাগিব মাছ কিনি খোৱাতকৈ কিন্তু ধৰি খোৱাটোৰ মজাটো বহুত বেলেগ তুমি কি কোৱা সেইটো কোৱা বহুত বেলেগ এইটো তোমাৰ কিনি খোৱাতকৈ ধৰি খোৱাটো বহুত বেলেগ কাৰণ কি লৈ আহিছা দেখাই দিয়া এখন দেখাই দিয়া এইখন কটাই নে কি এখন নামটো কৈ দিয়াচোন তুমি এই তৰোৱাল তৰোৱালে চৰি পাহৰি গৈছিলোঁ আৰু এই তৰোৱালৰ লগত আজি কাটিবলৈ গৈ আছোঁ দেখিছেই ইয়াত কোনো লাইটৰ ব্যৱস্থা নাই খালি মাত্ৰ নদী এখন আছে আৰু তাৰ মাজত ৰাস্তা আছে গতিকে এতিয়া আমি
ইয়াতে এটা ডাঙৰ টৰ্চ লৈ আহিছোঁ আৰু এই টৰ্চটোৰ দ্বাৰাই বৰ্তমান মাছৰ চিকাৰ কৰিম। কেনেকৈ চিকাৰ কৰিম আপোনালোকক আমি দেখুৱাই আছোঁ, খালি চাই থাকক। মাছ চাছ নাই, চাৰিওফালে অকল বৰষুণ, চব তিতি এটা। চালা নাই ৰে, আৰু পোৱা যাব ক'ত আছে মাছবিলাক, ওলাই আহ। বৰষুণ আহিছে, ব'লা যাওঁগে। গম নাই পোৱা নি তুমি? এনেকৈ যাব মন নাই যে নহয়, মাছ কেইটামান পাম বুলি। মাছ কি আৰু ধৰিবা? তাকে ক'ত আছে মাছ, চাওঁ দেখাই দিয়া। পাৰত এটাও মাছ নাই আজি, চব নগদা হৈছে। পুঠি মাছ এটাও নাই আজি। হাই লাগি জাল পাতিছে, কুচিয়া কুচিয়া পোৱালি দেখিছে? হয় নহয়? হয় হয়, কুচিয়া পোৱালি কুচিয়া হয় নাই? কুচিয়া পোৱালি কুচিয়া পোৱালি এইটোকে এই গ'ল। মাছ চালা অকল এইকেইটা পালোগে। কি হ'ল? কি হ'ল মহাজন বাবু? ভিডিঅ' কৰিব লাগিছ, মাছ মাৰিব লাগিছ। হ'ল কি তোমাৰ? মাছ মাৰিম তাকে গম পোৱা নাই, মই জানিছোঁ। ইমান দুখ কেলে কৰিছা? ভিডিঅ' নকৰিবি না। বহুত মাছ পাম বুলি ভাবিলোঁ, মাছ একেবাৰে কমকৈ হ'ল। যাওঁগৈ আৰু সেইকাৰণে। গুড নাইট তেনেহ'লে সকলোলৈকে, গুড নাইট দেই।